হেল্ল' কি খবৰ আজি আমি আহিলোঁ নাথু লা পাছ আহকচোন ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰোঁ আমি মৰ্নিং 6 বজাত উঠি ফ্ৰেছ হৈ এয়া ছিকিমৰ ফালে ওলাই দিলোঁ আজি আমি ভিজিট কৰিম হৰভজন সিং বাবা মন্দিৰ নাথু লা পাছ আৰু চাংগো লেক গাড়ীত উঠিছিলোঁহে আমাৰ এওঁলোকক চাওকচোন ফুলেই মই ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ যিহেতু ইমান বোৰ খাইছোঁ পিছত চাব পাৰিব আৰু ইয়াৰ ৰাস্তাবোৰ যে ইমান ধুনীয়া একদম মানে বহুত ভাল লাগিছে আৰু ওপৰলৈ যিমানে উঠি গৈ আছোঁ উশাহটো কমি গৈ আছে অক্সিজেনৰ পৰিমাণ কমি গৈ আছে আৰু যিহেতু আমি একো খাই অহা নাই ভাবিলোঁ ব্ৰেকফাষ্টটো ইয়াতে কৰি লওঁ এয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে সকলো নামিলোঁ আৰু ইয়াত যেবোৰ জেকেটবোৰ দেখিছে কিছুমান জেকেট ৰেণ্টত দিয়া হয় যিহেতু ইয়াত অলপ ঠাণ্ডা হয় আৰু ওপৰলৈ যিমান গৈ থাকিব তাত ঠাণ্ডা পাই গৈ থাকিব আমি অৰ্ডাৰ কৰিছিলোঁ ৰুটি আৰু মেগীখিনি কিন্তু খাবলৈ বহুত টেষ্টি আছিলে পৰিমাণ কম আছিলে কিন্তু তাৰ তুলনাত খাবলৈও টেষ্টি আছিলে আৰু ৰুটিখিনিও দেখিছেনে অলপ বেলেগ ধৰণৰ অলপ শকতকৈ বনাই তেওঁলোকে খাবলৈ কিন্তু বৰ টেষ্টি আছিলে দেই এতিয়া আমাৰ যাত্ৰা বাবা হৰভজন সিং মন্দিৰলৈ কোনো সৈনিক মৃত্যুৰ পিছতো যদি ডিউটি কৰিব পাৰে তেওঁ আত্মাই নিজৰ কৰ্তব্য কৰি দেশৰ সুৰক্ষা প্ৰদান কৰে তেনে এক আচৰিত কাহিনী বাবা হৰভজন সিং মন্দিৰৰ আজি মই আপোনালোকক দেখুৱাম বাবা হৰভজন সিঙৰ কাহিনী যাৰ আত্মা এতিয়াও জীৱিত হৈ আছে আৰু এই সত্যতা অকল ইণ্ডিয়ান সৈনিকসকলেই নহয় চীনা সৈনিকসকলেও বিশ্বাস কৰে আৰু তেওঁৰ স্মৃতিতেই এই হৰভজন সিং বাবা মন্দিৰ স্থাপন কৰা হৈছিল আপোনালোকৰ এই কথাখিনি বিশ্বাস নহ'বও পাৰে প্ৰথম অৱস্থাত মোৰো বিশ্বাস হোৱা নাছিলে কিন্তু ইয়াত আহি অনুভৱ কৰিব পাৰিলোঁ আৰু ইয়াৰ ছিকিমৰ কিছুমান স্থায়ী লোক আৰু ইয়াৰ সৈনিকসকলৰ লগত কথা পাতি বহুত কথাই জানিব পাৰিলোঁ জানিব পৰা মতে যোৱা ৫৫ বছৰৰ পৰাই এই সত্যতা প্ৰমাণ পোৱা গৈছে সকলোৰে বিশ্বাস যে পাঞ্জাৱ ৰেজিমেণ্টৰ জোৱান হৰভজন সিঙৰ আত্মা যোৱা ৫৫ বছৰৰ পৰা একেৰাহে সীমাৰেখাত ডিউটি কৰি আছে সকলোৱে কোৱা মতে চীনৰ পৰা হ'বলগীয়া আক্ৰমণ বা যিকোনো দুৰ্ঘটনা সেইবোৰৰ বিষয়ে আগতীয়াকৈ অৱগত কৰে চাওকচোন মন্দিৰ স্থাপিত জেগাটো ইমান ধুনীয়া আৰু পুৰণি বাংকাৰ থকা মন্দিৰটো ইয়াৰ পৰা প্ৰায় 1000 ফুট ওপৰত অৱস্থিত এতিয়া আমাৰ যাত্ৰা নাথু লা পাছলৈ যাত্ৰা কৰাটো কিন্তু ইমান সহজ নহয় কিয়নো ইয়াত অক্সিজেনৰ পৰিমাণ একেবাৰে কম আৰু তাৰ বাবে উশাহ নিশাহ চৰ্দি মূৰৰ বিষ হ'ব পাৰে আৰু ইমান ধুনীয়া জেগা নোচোৱাকৈতো থাকিব নোৱাৰি তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি লৈ গৈছিলোঁ পপকৰ্ণ চকলেট আৰু কৰ্ফু এতিয়া আমি পাৰ্মিট ল'বৰ কাৰণে ৰখিছিলোঁ আৰু এয়া পাৰ্মিট লৈ হৈ গ'ল আমি সোমাই দিলোঁ নাথু লা পাছলৈ আৰু যিমানেই ওপৰলৈ উঠি গৈ আছোঁ সিমানেই ঠাণ্ডাৰ পৰিমাণ বাঢ়ি গৈ আছে এয়া আমি পাই গ'লোহি নাথু লা পাছ ৱেলকাম টু নাথু লা পাছ এতিয়া আমি আৰু ওপৰলৈ উঠি গৈ আছোঁ আৰু বা কিমান ওপৰলৈ উঠিব লাগে আহকচোন চাওঁ আমি পোৱাৰ লগে লগে ৱেডাৰটো চাওকচোন ইমান ধুনীয়া হৈ গৈছে যিহেতু ইয়াত অক্সিজেনৰ পৰিমাণ একেবাৰে কমি গৈছে অলপো উশাহ ল'ব পৰা নাই সেয়ে ভাবিলোঁ কৰ্ফুটো উলিয়াই লওঁ চাওকচোন আমি ইয়াত অলপ আহিও উশাহ ল'ব পৰা নাই কিন্তু ইণ্ডিয়ান আৰ্মিসকলে দেশৰ সুৰক্ষাৰ কাৰণে দিনে ৰাতিয়ে কিমান কষ্ট কৰি আছে একদম ওপৰলৈ যাবলৈ বহুত কষ্ট হৈছে আৰু মোৰতো মুখখন দেখি গম পাইছে উশাহ একদম কমি গৈছে আৰু মোৰতো মাহীহঁত যাবই নোৱাৰিলে ওপৰলৈ তলতে বহি গ'ল এই চিৰিয়ে উঠি গৈ পাম আমি ইণ্ডো চাইনা বৰ্ডাৰ ইমান কষ্টৰ ফলত আহি পালোহি ইণ্ডো চাইনাৰ বৰ্ডাৰ এই যে বিল্ডিংবোৰ দেখিছে এইবোৰ হ'ল চাইনাৰ বিল্ডিং এই যে লাইনটো দেখিছে এটা সাইড হ'ল ইণ্ডিয়া আৰু এটা সাইড হ'ল চাইনা আৰু এই টাৱাৰবোৰ যে দেখিছে তাত আছে চীনৰ সৈনিকসকল
এই বৰ্ডাৰখন হিমালয় পৰ্বতৰ এনে এক অংশ ভাৰতৰ ছিকিম ৰাজ্য আৰু চীনৰ দক্ষিণ অংশ অৰ্থাৎ তিব্বতৰ চুম্বকীয় উপত্যকা সংযোগ কৰি আছে। ইয়াত যে ইমান ঠাণ্ডা, বৰ্তমান টেম্পাৰেচাৰ হ'ল মাত্ৰ 3 ডিগ্ৰী চেলচিয়াছ। আৰু ইয়াত ইণ্ডিয়ান আৰ্মিসকলে আমাক সুৰক্ষা প্ৰদান কৰি যাত্ৰীসকলক ইয়ালৈ অহাৰ বাবে সুবিধা কৰি দিছে। আৰু আমি যেতিয়া চিৰিদি তললৈ নামি আহিছিলোঁ, ইণ্ডিয়ান আৰ্মিসকলে আমাক ক'লে, আহাচোন আহা, ইয়ালৈ আহা। মইতো ভয় খাই গৈছোঁ, বোলো কিয় মাতিলে হঠাৎ। পিছত আহি তেওঁলোকে ক'লে যে সেইদিনা আছিলে কাৰ্গিল দিৱস, আৰু কাৰ্গিল দিৱস উপলক্ষে তেওঁলোকে কৰিছিলে আৰ্ট কম্পিটিশ্যন। একচুৱেলি কম্পিটিশ্যন নহয় বাৰু, আৰু বিভিন্ন ধৰণৰ মানুহ তাৰ পৰা মাতি আনিছিলে আৰু আমাক ধুনীয়াকৈ ইয়াত ক'লে যে তোমালোক অলপ টাইম বহা আৰু ইয়াত তোমালোকে আৰ্ট কৰিব লাগিব। আৰু ইয়াত চাওকচোন বিভিন্ন ধৰণৰ মানুহ আহিছে আৰু আমাক তেওঁলোকে ৱেলকাম কৰিছিলে তেওঁলোকৰ টি দি পিনে। আৰু ধুনীয়াকৈ আমি চাহ খাই ল'লোঁ, ভাল লাগিলে। ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে, ভাবাই নাছিলোঁ কেতিয়াও, নভবা নিচিন্তা এটা কাহানী। মনটো ভাল লাগি গ'ল। আৰু যিহেতু বহুত দিন হ'ল মই আৰ্ট কৰা নাই, বহুত সৰুতে আৰ্ট কৰিছিলোঁ, ক্লাছ 5-6তে আৰ্ট কৰা এৰিলোঁ। ভাবিছোঁ এতিয়া কি আকৌ যি মন যায় তাকে আঁকিছোঁ। আৰু তেওঁলোকেও ক'লে যে তোমালোকৰ যিহেতু আজি যি মন যায় তাকে আৰ্ট কৰিব পাৰা, কাৰ্গিল দিৱস উপলক্ষে যেনেকুৱা যি মন যায় তাকে আৰ্ট কৰা। আৰু মই আৰু অলপ অলপ মনত যি আহিছে তাকে চেষ্টা কৰিলোঁ। আহি থাকোঁতে ৰাস্তাত যি দেখিছোঁ, যি ভাবিছোঁ সেয়াই আৰ্ট কৰিছোঁ। তেওঁলোকে কালাৰ পেঞ্চিলো দিলে, কালাৰ কৰিছোঁ। আৰু অলপ অলপ ভয়ো লাগিছে যিহেতু একদম নাজানো। মোক ভাইটিও হেল্প কৰি আছিলে এনেকৈ কৰা বুলি, আৰু এয়া কৰিলোঁ। ভালেই লাগিলে বাৰু, এটা নতুন এক্সপিৰিয়েঞ্চ, নভবা নিচিন্তা এক্সপিৰিয়েঞ্চ, বহুত বেছি ভাল লাগিলে। তেওঁলোকেতো বহুত ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে, সেইটো আৰু ভাল লাগিছে। আৰু এতিয়া মোৰ আৰ্ট কৰি হ'ল আৰু তেওঁলোকৰ হাতত মই জমা দিছোঁ। আৰু মোৰ পেপাৰখন তেওঁলোকে বৰ্ডত হেঙো কৰিলে, ভালো লাগিলে বাৰু। আৰু তেওঁলোকে আমাক ক'লে যে তোমালোকে আমাৰ লগত এখন ফটো উঠিব লাগিব। আমি ধুনীয়াকৈ ফটো উঠিলোঁ, চকলেট দিলে আমাক, ভাল লাগিলে, বহুত বেছি ভাল লাগিছে। আৰু এয়া আমি চকলেট লৈ মইতো একদম পূৰা হেপ্পী, দেখিছে নহয় মোক। আৰু এতিয়া আমাক ক'লে যিহেতু ইয়াত সকলো মানুহ সোমোৱা এলাও নাই, সেইকাৰণে আমাক তেওঁলোকে ইয়াত ক'লে যে তোমালোকে ফটো উঠি লোৱা। আৰু ভাল লাগিছে মনটো, কাৰণ প্ৰথমতে আমি যেতিয়া সোমাব লৈছিলোঁ তেতিয়াতো সোমাবই দিয়া নাছিলে, পিছত আমাক তেওঁলোকে নিজে মাতি আনিলে। আজি আমি নাথুলাৰ আৰ্মিসকলৰ হেড অফিচত আহি ফটো উঠি আছোঁ। এনেইতো ইয়াত সোমাবলৈ নিদিয়ে। আমাৰ ভাগ্যখন ইমান ভাল আছিলে। অফিচৰ বাহিৰৰ দৃশ্যটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু এটা কথা কিন্তু, প্ৰকৃতি যিমানেই ধুনীয়া হয় সিমানেই ডেঞ্জাৰাছো হয়। এতিয়া আমি নাথুলাক বাই বাই দি আহি পালোহি চাংগুলে। আমি আহি পাওঁতে ইয়াত বৰষুণেই ষ্টাৰ্ট হ'ল। ইয়াত ৱেডাৰৰ মহিমা অপাৰ, কেতিয়া কি হয় ধৰিবই নোৱাৰি। ইয়াৰ যে লেকটো দেখিছে, এয়া গ্লেচিয়াৰ গলি গলি জমা হৈছে। আৰু ইয়াত ৱেডাৰৰ কথাটো আপোনালোকে জানেই, ঠাণ্ডা দিনত পূৰা বৰফেৰে ঢাকি ধৰে আৰু গৰম দিনত সেউজ নীলা হয়। আৰু যিহেতু বহুত বৰষুণ আছিলে, ইয়াক ৰাইড কৰিবলৈ অলপ ভয় লাগিলে, সেই ভাবিলোঁ অলপ ফটো উঠি লওঁ। ইয়াকটোৰ ওপৰত উঠোঁতে অলপ ভয়ো লাগিছিলে, দাদাজনে হেল্প কৰি দিলে, এয়া ফটো উঠিলোঁ। আৰু যদি ইয়াকৰ ওপৰত ফটো উঠে 100 টকা আৰু ৰাইড কৰিলে 500 বা 600 টকা লয়। আৰু আমি যোৱাৰ সময়ত এখন দোকানত সোমালোঁ, ভাবিলোঁ মেগী খাই যাওঁ, ইয়াৰ প্ৰায় দোকানবোৰ একেই হয়। আৰু কেইজনমান অসমীয়া ল'ৰা লগ পালোঁ, তেওঁলোকৰ লগতো কথা পাতিলোঁ। আৰু আমি এতিয়া মেগী খাই ৰুমলৈ ওলাই দিলোঁ। বাই।